হাই গাইজ, নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ধীৰুমণিৰ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ মনসা পূজাত, মানে পাঠলা দহাত। তাতে বোলে বহুত ডাঙৰ পূজা হয়। ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, যাতে সকলোকে চাই থাকে। এয়া হৈছে সৰুপেটা ষ্টেচন। আজি আমি সৰুপেটা হৈ যাম। আমি যাওঁতে বৰপেটা ৰ'দেদি গ'লোঁ হৈ। বৰপেটা ৰাস্তাটো বোলে খুবেই বেয়া, সেইকাৰণে আমি সৰুপেটা হৈ যাব ওলাইছোঁ। এইটো হৈছে বিকি নদী। আমি যাই পামেই আৰু এতিয়া। চাওকচোন বাৰু, বহুতেই গাড়ী জমা হৈ গৈছে। ইয়াত আমি নামিব লাগিব, কাৰণ চাকি জ্বলাবৰ কাৰণে ধূপ চাকি ল'ব লাগিব। ইয়াতে নামিলো। আমাৰ ধূপ চাকি লোৱা হৈ গ'ল। আমি মন্দিৰ পাই গ'লো এতিয়া। আচলতে ইয়াতে গাড়ী থ'ব লাগিব, সিফালে নিব নিদিয়ে। সেইকাৰণে আমি এতিয়া খোজকাঢ়ি যাব লাগিব। যিহেতু সকলো মানুহ খোজকাঢ়িয়ে গৈছে, সেইকাৰণে আমিও ভাবিছোঁ খোজকাঢ়িয়ে যাম। সেইকাৰণে ইয়াতে থৈ দিলোঁ। অকণমান দূৰ খোজকাঢ়িব লাগিব। নাজানো কিমান দূৰ খোজকাঢ়িব লাগে, আৰু আমি এতিয়া খোজকাঢ়ি যাব ওলাইছোঁ। আচলতে অলপ বুলি নহয়, বহুত দূৰেই খোজকাঢ়িব লগা হ'ল। এইখন হৈছে গেটখন। আমি এতিয়া যাম। চাওকচোন বাৰু, ধুনীয়াকৈ সাজাইছে, বহুতেই ভাল লাগিছে। আৰু আমি চাকি জ্বলাবৰ কাৰণে আগুৱাই আহিলোঁ। আৰু মইতো বহিয়ে ল'লোঁ। আচলতে ইয়াত যিসকলে আহি পোৱা নাই, সেইসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, যাতে সকলোকে চাব। আচলতে আহি কিনে বহুতেই ভাল লাগে, একবাৰ আহি চাবচোন। এয়া মই সেয়া কাঢ়ি আছোঁ, চাওকচোন বাৰু। আচলতে পূজা বুলি ক'লে মনটো বহুতেই ভাল লাগে। আহিব পালে আৰু বহুত ভাল লাগে। মানুহে কোৱা মতে এইখন পূজাত আহিলে বোলে মনৰ আশা পূৰণ হয়। আৰু আপোনালোকক কৈছে যে এইবাৰ প্ৰথম আহিছোঁ মই। এইটো ভিডিঅ' সেইসকলৰ কাৰণেহে বনোৱা হৈছে, যিসকলে এইখন পূজাত আহি পোৱা নাই। প্লিজ এবাৰ আহি চাবচোন। আৰু এয়া হৈছে মোৰ হাজবেণ্ড, মানে তেওঁ সেৱা কৰিব গৈছে।
আমাৰ চাকি দিয়া সেয়া কৰা হৈ গ'ল আৰু বাবু যিহেতু সেয়া কৰা নাছিল সেইকাৰণে সেয়া কৰিবৰ কাৰণে বাবুক লৈ আহিলোঁ। আমি গামি নকৰোঁ যিহেতু আমাৰ ঘৰ বহুত দূৰ হয়, দূৰৰ পৰা আহিছোঁ। ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, আকৌ লগ পাম।